ইউটিউব চেনেলকে যে বুলে স্বাগতম জনাইছোঁ বন্ধুসকল। আজি মই ঘৰৰ বৰষুণৰ দিনত ঘৰৰ পৰিৱেশটো কেনেকুৱা হয় তাকে দেখুৱাব চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। কেনেকুৱা পানী হৈ আছে, চোতালখন পানী, পানীতে সাজ মাৰি আছে। পানী ঘৰৰ পৰিৱেশ কেনেকুৱা অৱস্থা ইফালে পানী, সেইফালে পানী কেৱল পানী। ইফালে ঘৰটোত পানী সোমাইছে। ইফালে পানীত সাজ মাজি আছে। এইফালে পানী, চাৰিওফালে পানীৰ মাজত আছোঁ। অলপ আৰু পানী বাঢ়িলে পানী ভিতৰত সোমাই যাব। এইফালে পানী, বৰষুণ দিলে কেনেকুৱা লাগিছে? দিয়ে এই গোবৰ পেলাই আছে, পানী চাওক কিমান কষ্ট আৰু। আচলতে এনেকুৱা ধৰণৰ আগতে এনেকুৱা বানপানী হোৱা নাছিলে, কিন্তু যেতিয়ালৈকে আগতে এনেকুৱা কেঁচা ৰাস্তা আছিলে, আমাৰ এই গাঁৱৰ ৰাস্তাবিলাক কেঁচা ৰাস্তা আছিলে, তেতিয়া দুকাষে পাকাৰ আছিলে। সেইকাৰণে পানীটো সোনকালে গুচি গৈছিল। কিন্তু এতিয়া এনেকুৱা হ'ল, এই ৰাস্তাটো অহাৰ পৰা এনেকুৱা পাহাৰবিলাক বাটি কিনে ৰাস্তা হৈ গ'ল। তাৰ কাৰণে এইবিলাক পানীটো জাম খাই থাকে, আৰু পানীটো ওলাই যাব নোৱাৰাৰ কাৰণে এনেকৈ ঘৰতে ঠাহ খাই থাকে। তো মই সেই ৰাস্তাটো দেখুৱাম, এই ৰাস্তাটো দেখাই আছোঁ। এইটোৱে মই দেখাই আছোঁ ৰাস্তাটো। এইটোৱে আমাৰ ৰাস্তা। এই ৰাস্তাটো আগতে ৰাস্তা নাছিলে, এইটো কেঁচা ৰাস্তা আছিলে, দুকাষে আৰু পাকাৰ আছিলে। এই পাকাৰবিলাক কাটি কিনে এতিয়া ৰাস্তা এতিয়া হৈ গ'ল। সেইকাৰণে এনেকুৱা হ'ল, পানীটো এতিয়া যাব নোৱাৰা হৈছে। মথাউৰিৰ নিচিনা হৈছে। মথাউৰিৰ নিচিনা হোৱাৰ কাৰণে পানীটো ইয়াতে ঠাহ খাই থাকে। সেইকাৰণে পানীটো যাব নোৱাৰা হৈছে। তো এতিয়া আৰু উপায় নাই, কি কৰিম, আমি আৰু কষ্ট কৰি আছোঁ, থাকোঁ কিমান পাৰে। কেতিয়াবা যদি চৰকাৰখনে যদি এনেকুৱা সুবিধা কৰি দিয়ে, পকী যদি সৰুকৈ নলা খান্দি দিয়ে, তেনেহ'লে হয়তো এইবিলাক পানী নাথাকিব, গুচি যাব। তো বৰ্তমানো এনেকৈ আৰু আছোঁ আৰু এনেকৈ কষ্ট কৰি। মুৰ্গীটো চাওক ওলাব নোৱাৰা হৈছে পানীৰ কাৰণে। চাওক মুৰ্গীটো, চাওক কিমান পানী। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।